Hello friends, বহুদিনৰ মূৰত মই আপোনালোকক সকলোকে নমস্কাৰ জনাই মোৰ ব্লগ এটি আৰম্ভ কৰিবলৈ ওলাইছোঁ। মানে আজি মই টংলাৰ গ্ৰন্থমেলাত যাবলৈ ওলাইছোঁ আৰু মোৰ মামীৰ লগত যাম মই। ইফালে আমাৰ মামী ৰিক্সা চাই আছে, মানে আজি শনিবাৰ কাৰণে অলপ ৰিক্সাটো অলপ কমকৈ চলে, ই ৰিক্সা। ইফালে আমাৰ মামী আছে, গাড়ী ৰখি আছে, ৰিক্সা সজাম কৈ দিম। আমি আজি গ্ৰন্থমেলালৈ যাব ওলাইছোঁ টাংলা, তাকে ৰিক্সা ৰখি আছোঁ, পোৱা নাই। চাওঁ কিমান সময়ত যাব পাওঁ। নাপালোঁ আমি ৰিক্সাখন, ৰিক্সা পাই গ'লোঁ ফ্ৰেণ্ডছ, আহি আছে ৰিক্সা, আমি ৰিক্সাত উঠিম। টংলা যাম, টংলা। এতিয়া আমি আহি পালোঁহি টংলাত। টংলাৰ দৰং কলেজত এই গ্ৰন্থমেলাখন হৈ আছে, তাত আমি গৈ পাম আৰু অলপ পিছত। আৰু আমি এতিয়া আহি পালোঁ গ্ৰন্থমেলাত। আমি ইয়াতে দেখা পাইছোঁ, মানে গেটত লাগিয়ে আছে দোকানবোৰ, গেটৰ একদম ওচৰৰ পৰাই কিতাপৰ দোকানবোৰ আছে। আৰু ইফালে দেখা পাইছে আমাৰ টংলাৰ যিবিলাক স্কুল আছে, সেই স্কুলবিলাকৰ ভাইটি ভণ্টিসকলে ইয়াতে গ্ৰন্থমেলা চাব আহিছে, কিতাপবোৰ কিনিব আহিছে। ভাল লাগিছে তেওঁলোকক দেখা পাই, বহুত ভাইটি ভণ্টি ইফালে আহিছে। সকলোখন বিদ্যালয়ৰে ইয়াতে ভাইটি ভণ্টিবিলাক আহিছে, মানে দেখা পাই মানে এটা ভাল লাগিছে, পৰিৱেশটো পূৰা ভাল হৈ আছে ইয়াতে। সকলো ধৰণৰ বিদ্যালয়ৰ ছাৰ বাইদেউবিলাকেও আহিছে। আৰু এই গ্ৰন্থমেলাখনত এটা অনুষ্ঠান হৈ আছে, সাধু শুনো আহক বুলি। তাত এজন ছাৰে সাধু কৈ আছে। সম্বন্ধ কৰিব খোজা এই ৰজাজনক ক'লে, তেতিয়া বুজালে। আৰু ইফালে গেটৰ সন্মুখতে মানে ধুনীয়াকৈ এটা ফটো উঠিবৰ বাবে ফ্ৰেম বনাই থৈ দিছে। মই তেতিয়াই দেখা পোৱা নাছিলোঁ প্ৰথম অৱস্থাত, এতিয়াহে মানে ওলাই আহোঁতে দেখা পালোঁ। আৰু এতিয়া আমি গ্ৰন্থমেলাৰ পৰা ওলাই আহিলোঁ, এতিয়া আমি ঘৰলৈ যাব বুলি ওলালোঁ। আৰু তো হেল্ল' ফ্ৰেণ্ডছ, আৰু মই এতিয়া মানে তেতিয়াই আহি পাইছিলোঁ গ্ৰন্থমেলাৰ পৰা। তাৰপিছত মানে মই ইফালে দিনত কৰি থাকিলোঁতো, আমি প্ৰায় 2টামান বজাতে আহি পাইছিলোঁ। কিন্তু মানে কি হ'ল, বহুত দিন ভিডিঅ' কৰা নাই না, সেইকাৰণে মই পাহৰি গৈছিলোঁ আৰু ভিডিঅ'টো যে শেষ কৰিব আছে বুলি। তো আপোনালোকক মই এতিয়া কিতাপবোৰ দেখুৱাবলৈ লৈছোঁ। মই মাত্ৰ 3-4খনমান কিতাপ আনিছোঁ, তাৰপিছত মামীও আনিছোঁ 3খনমান, সেইখন মই আপোনালোকক দেখুৱাই দিম। মই আনিছোঁ এখন মণিকুন্তলা ভট্টাচাৰ্যৰ নীল পদ্ম,
নীলপদ্ম এখন আছে নীলপদ্ম তাৰপাছত আছে সংস্কৃতিৰ এনাজৰী সুৰেন্দ্ৰ কাকতিৰ সংস্কৃতিৰ এনাজৰী এখন আছে সংস্কৃতিৰ এনাজৰী তাৰপাছত অতনু ভূঞাৰ টিআৰপি আছে ইয়াতে টিআৰপি আছে অতনু ভূঞাৰ এখন আনিছোঁ তাৰপাছত মামী যিকেইখন আনিছে সেইখন আছে যতীন্দ্ৰনাথ দুৱাৰাৰ বনফুল ইয়াতে আছে বনফুল আৰু আছে নীলিম কুমাৰৰ কবিতা সমগ্ৰ 2 ইয়াতে 2 আছে তাৰপিছত আছে এইখন আছে কি আছিলে অনুগল্প আছে এইখন মামীৰ টুপ টুপ এটুপ অনুগল্প হিৰণময়ী গোস্বামী এইখন আছে হিৰণময়ী গোস্বামী টুপ টুপ এটুপাল টুপ টুপ এটুপ অনুগল্প ইয়াৰে যিগৰাকী লিখিছে গল্পকাৰ তেখেত আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ হয় শুনি মানে বহুত ভাল লাগিছে আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ এইটো তো ফ্ৰেণ্ডছ মই আপোনালোকক যিহেতু কিতাপখিনি দেখুৱাই দিলোঁ তাৰপিছত আজি তো ভাবিছোঁ ভিডিঅ'টো ইয়াতে সামৰি দিম আৰু আপোনালোক সকলোকে বাই বাই জনাইছোঁ বাই বাই